Psoriasis এটা এনেকুৱা বেমাৰ যদি সাধাৰণ ভাষাত ক'বলৈ যাওঁ স্কিন চেলছৰ গ্ৰোথটো বাঢ়ি যায় আৰু এই গ্ৰোথটোৰ কাৰণে আপুনি আপোনাৰ ছালত এনেদৰে ৰেড পেচেছ বা ইনফ্লেমড এৰিয়াছ দেখা পাব পাৰে য'ৰ পৰা চিলভাৰী স্কেলছ বা মাছৰ বাকলিৰ নিচিনা ছাল ওলায় গুড পাৰ্ট এইটো কণ্টাজিয়াছ নহয় এজন মানুহৰ পৰা আনজন মানুহলৈ নাযায় কিন্তু বেড পাৰ্ট এইটো ক্ৰনিক আৰু এটা লং টাৰ্ম কণ্ডিশ্যন হয় সঠিক এৱাৰনেছ থাকিলেহে মেনেজ কৰিব পাৰি মোৰ নাম ডক্টৰ মানালী এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ অসমবাসীৰ ডিজিটেল স্কিন ডক্টৰ তেন্তে আজি আমি ভিডিঅ'টোত থুলমূলকৈ সোৰিয়াছিছৰ বিষয়ে আলোচনা কৰিম পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ Let's see what our dermatologist Dr. Manali has to say today. সোৰিয়াছিছ এটা ক্ৰনিক এটা লং টাৰ্ম কণ্ডিশ্যন মানে কি যদি সাধাৰণ ভাষাত যদি মই ক'বলৈ যাওঁ এক্সাম্পল আপোনাৰ ডায়েবেটিছ থাকিলে ব্লাড প্ৰেছাৰ হাই থাকিলে আপুনি মেডিচিন খায় নে নাই সদায় আপুনি এটা ৰেগুলাৰ ইণ্টাৰভেলত আপোনাৰ ডক্টৰৰ ওচৰলৈ যাব লাগে আপুনি ৰেগুলাৰ চেকআপ কৰাব লাগে আৰু সেই অনুযায়ী আপুনি এটা লং টাৰ্মলৈ আপুনি মেডিচিন খাই থাকিব লাগে সেনেকুৱা এটা কণ্ডিশ্যন আপোনাৰ স্কিনৰ বুলি ধৰি লওক সোৰিয়াছিছো এনেকুৱা আপোনাৰ এটা লং টাৰ্ম মেইনটেনেন্স লাগে ডক্টৰৰ ওচৰলৈ আপুনি হয়তো ফ্ৰিকুৱেণ্টলি ফ'ল' আপত যাব লাগে এবাৰ আপুনি এক মাহৰ কাৰণে ডেৰ মাহৰ কাৰণে আপুনি ট্ৰিটমেণ্ট ল'লে এইটো কণ্ট্ৰল নহ'ব পাৰে কাৰণ এইটো কিউৰেবল এজ চাচ নহয় কিন্তু ট্ৰিট কৰি মেনেজ কৰি কণ্ট্ৰল কৰি ৰাখিব পাৰি যদি আপোনাৰ এৱাৰনেছ আছে আপুনি যদি গম পায় আপুনি কি কৰিব লাগে মেইনটেনেন্স কেনেকৈ কৰিব লাগে আপোনাৰ ডক্টৰৰ ওচৰত কেতিয়া যাব লাগে এইবোৰ এটা ইম্পৰ্টেণ্ট তথ্য যিটো আপুনি যদি জানে তেতিয়াহ'লে আপুনি এটা নৰ্মেল লাইফ জীয়াব পাৰে সোৰিয়াছিছ লৈও মানুহে এংজাইটিত গুচি যায় ষ্ট্ৰেছত গুচি যায় কিছুমান ডিপ্ৰেশ্যনত যোৱা পেচেণ্টৰ মই দেখিছোঁ সোৰিয়াছিছক মেনেজ কৰিব নোৱাৰি এটা পাৰ্টিকুলাৰ এইটো উইণ্টাৰত বেছিকৈ বাঢ়ে কিছুমান ট্ৰিগাৰ ফেক্টৰ্ছ লাইক ষ্ট্ৰেছ কিছুমানৰ পাৰ্টিকুলাৰ ডায়েট বা ৰেগুলাৰ লাইফষ্টাইল চেঞ্জেছৰ কাৰণেও কিছুমান বহুত ষ্ট্ৰেছ ফেক্টৰ থাকে ট্ৰিগাৰ ফেক্টৰ থাকে যিটোৰ কাৰণে সোৰিয়াছিছটো ফ্লেয়াৰ আপ হয় মানে ছাডেনলি বাঢ়ি যায় সেই ট্ৰিগাৰ ফেক্টৰটো আপুনি এভইড কৰিব জানিব লাগে আৰু আপোনাৰ ডক্টৰ যাৰ ওচৰত আপুনি ট্ৰিটমেণ্ট লৈ আছে ৰেগুলাৰলি ফ'ল' আপ কৰক মই এনেকুৱা পেচেণ্ট দেখিছোঁ সোৰিয়াছিছটো ক্ৰনিক ডিজিজ মানে এটা লং টাৰ্ম ডিজিজ হোৱাৰ কাৰণে পেচেণ্টে সেইটো বস্তু নুবুজাকে তেওঁলোকৰো ভুল নহয় যদি কাউন্সেলিং ভালকে হোৱা নাই তেতিয়াহ'লে পেচেণ্টৰনো কি ভুল তেওঁলোকে কি কৰে মই দেখিছোঁ ফ্ৰিকুৱেণ্টলি ডক্টৰ চেঞ্জ কৰে আজি মোৰ ওচৰত আহিলে ছাপ'জ এক মাহ দুমাহ পিছত আকৌ যেতিয়া কণ্ট্ৰল হোৱাৰ পিছত আকৌ যেতিয়াতো ছাডেনলি অলপমান দেখা দিয়ে ৰিকাৰ হ'ব পাৰে যদি আপুনি ভালকে মেইনটেইন নাই কৰা চেকআপত নাই যোৱা ছাডেনলি আপুনি মেডিচিনটো খোৱা মেডিচিনটো আপুনি নিজে নিজে অলপমান ভাল পোৱা দেখা পালে আৰু মেডিচিনটো লগোৱা আপুনি নিজে নিজে বাদ দি দিলে সেইটো ফ্লেয়াৰ আপ হ'ব পাৰে আফটাৰ চাৰ্টেন কণ্ডিশ্যনত আৰু যেতিয়া ফ্লেয়াৰ আপ কৰে দে গেট ডিপ্ৰেছড আৰু তেওঁলোকে ভাবে যে মইতো পেচেণ্ট ট্ৰিটমেণ্ট কৰাইছিলোঁ ডক্টৰজনে বেয়া যা এই ডক্টৰৰ ওচৰত নাযাওঁ মই বেলেগ আৰু এজন ডক্টৰৰ ওচৰলৈ যাওঁ তেনেকে ডক্টৰ শ্বপিং বুলি কওঁ আমি আমাৰ টাৰ্মত তেনেকে বাৰে বাৰে ডক্টৰ চেঞ্জ কৰি থাকিলে ভাবে যে বেমাৰটো ঠিক হৈ যাব কিন্তু এই বেমাৰটো এনেকুৱা নহয় যদি আপুনি যেন ডাৰ্মাটলজিষ্টক দেখাই আছে তেওঁকে দেখাওক আপোনাৰ লং টাৰ্ম ট্ৰিটমেণ্ট দৰকাৰ আপুনি ৰেগুলাৰ ফ'ল' আপত যাওক যদি আপোনাৰ স্কিনত হয়তো আপুনি মেডিচিনটো লগাই পেলাই একদম আপোনাৰ ট্ৰিটমেণ্ট ফ্ৰী একদম আপোনাৰ ডিজিজ ফ্ৰী হৈ গৈছে আপোনাৰ দেখাত লাগিছে যে একদম আপোনাৰ কোনো গাত কোনো ধৰণৰ পেচেছ নাই এভৰিথিং ইজ অ'কে আপোনাৰ কিন্তু ফ'ল' আপত তেতিয়াও যাব লাগে কিছুমান মেইনটেনেন্স আপোনাৰ ডক্টৰে আপোনাক নিশ্চয় ছাজেষ্ট কৰিব আৰু সেইটো আপুনি কাৰেক্ট ৱেত ফ'ল' কৰাটো বহুত নেচেচাৰী সোৰিয়াছিছৰ বহুত ট্ৰিটমেণ্ট আজিকালি নতুনকৈ ওলাইছে লগোৱা মেডিচিনটো আছেই নতুনকৈ আৰু ষ্টাডিজ হৈ আছে য'ত আপুনি নতুন মেডিচিনছ আমি আৱিষ্কাৰ হৈ আছে কিছুমান বহুত ইনজেকশ্যনো দিয়া যায় যিটো অলপমান কষ্টলি হয় বাট ভেৰি এফেক্টিভ ট্ৰিটমেণ্টৰ বিষয়ে মই গোটেই আজি ইয়াত ডিছকাছ নকৰোঁ সেইটো ট্ৰিটমেণ্টৰ ওপৰত মই আৰু আন এটা ভিডিঅ' বনাম ঘৰত আপুনি মইশ্চাৰাইজ কৰি ৰাখিব লাগে আপোনাৰ ডক্টৰে যি মেডিচিনছ আপোনাৰ লগাবলৈ দিছে লোশ্যন দিছে সেইটোতো লগাবই আৰু সাধাৰণতে আপুনি ঘৰত আপুনি নাৰিকল তেলো লগাব পাৰে নাৰিকল তেল লগাই থাকিলে আপোনাৰ স্কিনটো মইশ্চাৰাইজ হৈ থাকিব আৰু ড্ৰাই নহ'ব সেইকাৰণে নেচাৰেল এটা হিলাৰ আপুনি কোকোনাট অইল ঘৰত ইউজ কৰিব পাৰে লগতে কিছুমানৰ অলপমান খজুতি হ'ব পাৰে কিছুমানৰ খজুতি নোহোৱাকেও হয় ৰেড ইনফ্লেম হৈ থাকে ওট মিল বাথো ল'ব পাৰে কলয়ডেল ওট মিল কিনিব পায়
ওটমিল থকা আজিকালি লোচনছো বহুত এভেইলেবল, যিটো আপোনাৰ স্কিনটো যিটো ইৰিটেট অলপমান বাৰ্ণিং চেনচেশ্যন খজুৱাৰ পৰা সেইটোৰ পৰা আপোনাৰ ৰিলিফ কৰে। কলইডল ওটমিল যিটো কিনিব পায় আপোনাৰ গা ধোৱা টাইমত আপুনি বাল্টিঙত অলপ দেৰি চ'ক কৰি পেলাই সেইটো দি পেলাই আপুনি গা ধুলে আপোনাৰ ইনফ্লেমেশ্যনটো কমিব পাৰে। এইবোৰ কিছুমান ঘৰত জাষ্ট টিপছ এণ্ড ট্ৰিক্স, বাট এইটো সঠিক ট্ৰিটমেণ্ট, অকল ট্ৰিটমেণ্ট নহয়, দিছ ইজ জাষ্ট মেইনটেনেঞ্চ। আপুনি এটা ঘৰত কৰিব পাৰে মেইনটেইন কৰিব কাৰণে, কিন্তু চৰিয়াচিছৰ কাৰণে আপোনাৰ প্ৰপাৰ ট্ৰিটমেণ্ট দৰকাৰ। ডাৰ্মাটলজিষ্টৰ এডভাইচ লোৱা আপোনাৰ এটা প্ৰেছক্ৰিপশ্যন দৰকাৰ, আৰু সেই প্ৰেছক্ৰিপশ্যনটো ফ'ল' কৰিহে আপুনি মেডিচিন পাৰচেজ কৰিব লগাব। এনেকুৱাও নহয় যে আপুনি মেডিচিনটো এজন ডক্টৰে মোক দিছিলে মই কণ্টিনিউ নিজে নিজে লগাই থাকিম, তেনেকুৱা নহয়। তাত চবৰে ট্ৰিটমেণ্ট ডিউৰেশ্যনটো বেলেগ। আপোনাৰ ডক্টৰে চাই পেলাই আপোনাক ছাজেষ্ট কৰিব পাৰিব যে আপোনাৰ কিমান দিন ট্ৰিটমেণ্ট আপোনাৰ দৰকাৰ, এইটো পাৰ্টিকুলাৰ ডেট ট্ৰিটমেণ্ট হয়তো তাৰপিছত যেতিয়া আপোনাৰ ঠিক হৈ যাব আপোনাৰ বেলেগ মেডিচিনৰ দৰকাৰ পৰিব পাৰে। কিন্তু মেইনটেনেঞ্চ, যেনেকৈ মই অলৰেডি কৈছোঁ, মেইনটেনেঞ্চ এণ্ড ফ'ল' আপ, চেকআপ বহুত ইম্পৰ্টেণ্ট। মই এই ভিডিঅ'টো অকল আজি চৰিয়াচিছৰ এৱাৰনেছৰ কাৰণে বনাইছোঁ। চৰিয়াচিছ কি হয়, কেনেকৈ হয়, কি কি ট্ৰিটমেণ্ট, সেইটো আৰু এটা ডিফাৰেণ্ট চেপ্টাৰ। দিছ ভিডিঅ' ইজ ৰিগাৰ্ডিং এৱাৰনেছ। কাৰণ চৰিয়াচিছ কি হয়, কিয় হয়, ইমান আপুনি মাথা মাৰি লাভ নাই। যদি আপুনি ইয়াৰ বিষয়ে জানে, এৱাৰনেছটো ৰাখে যে এইটো এটা ক্ৰনিক কণ্ডিশ্যন হয়, আপোনাৰ লগত হয়তো থাকিবই সদায়, লুকাই থাকিব, কেতিয়াবা আকৌ ওলাই আহিব, সেইটো কেনেকৈ বেলেঞ্চ কৰিব লাগে সেইটো আপুনিয়ে কৰিব লাগিব। কোনো আপোনাক হেল্প কৰিব নোৱাৰে যদি আপুনি নিজকে হেল্প নকৰে। আপুনি আপোনাৰ নিজক আপুনি হেল্প কৰিব পাৰে যে আপুনি এজন ডক্টৰৰ ওচৰত কনচাল্ট কৰিব, ভালকে ট্ৰিটমেণ্ট ল'ব, ভালকে মেডিচিনটো ঘৰত খাব, আৰু যেতিয়া ভাল হৈ যায় তেতিয়াও আপুনি চেকআপত যাব। যেতিয়া আপোনাক ৰেগুলাৰ ফ'ল' আপত মাতে আপুনি টাইমলি যাব। আই হোপ দিছ ভিডিঅ' হেজ বিন হেল্পফুল। যিসকল মানুহে চৰিয়াচিছত ভুগি আছে তেওঁলোকে বহুত এনেকৈ ষ্ট্ৰেছত থাকে যে মোৰ এই বেমাৰটো ঠিকেই নহয় দেখোন, কি কৰোঁ। একো চিন্তা নকৰিব, এনেকুৱা আপোনাৰ নিচিনা বহুত মানুহ আছে চৰিয়াচিছত ভুগি থকা। মই নকওঁ যে ইটছ নট ষ্ট্ৰেছফুল, যাৰ হৈছে তেওঁৱে গম পাব, মই তেনেকৈ ক'বলৈ নাযাওঁ। বাট য়েছ, ষ্ট্ৰেছটো বেছিকৈ নল'ব। ষ্ট্ৰেছ যিমান ল'ব এই ডিজিজটো কিন্তু এটা ট্ৰিগাৰ ফেক্টৰ, ষ্ট্ৰেছে কিন্তু ডিজিজটো বঢ়াই দিয়ে। সেইকাৰণে নৰ্মেল লাইফ এটা জীয়াওক, আৰু ডক্টৰৰ লগত কথা পাতি আপুনি আৰু বেছিকৈ গম পাব। যদি আপুনি আৰু কিবা জানিব বিচাৰে চৰিয়াচিছৰ বিষয়ে, প্লিজ কমেণ্ট কৰি ইয়াত লিখিব। আই এম ভেৰি হেপ্পী টু গাইড ইউ অল। মই যিমান পাৰোঁ চেষ্টা কৰোঁ যে মই এৱাৰনেছ ভিডিঅ' বনাওঁ, আৰু আপোনালোকে যদি আৰু কিবা পাৰ্টিকুলাৰ বিশেষ টপিকৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰিব, মই নিশ্চয় ভিডিঅ' বনাম। টিল দেন ষ্টে ছেফ, টেক কেয়াৰ।